মেটেকা নহয় নহয় আমাৰতো বিয়া পাতিবলৈ মই মানে কিয় বিয়া পতা নাই জানানে মই চব কথা জীৱন এনেকৈ ভাবো তই মতা নে মাইকী ৰেখাহে কি সুধিলে তাক এনে সুধিছোঁ তই মতা নে মাইকী মই মতা চিন কি হা তই মতা নে মাইকী মতা চিন কি সেই এইবিলাক কি সুধিছে চিন কি চিন এখন দেশ কেনেকৈ ক্ৰিটিকেলকৈ সুধিছে ন পৃথিৱীৰ প্ৰথম আলুটো ক'ত পাইছে পৃথিৱীৰ প্ৰথম আলুটো প্ৰথম যিটো আলু জাপানত মাটিৰ তলত পাইছে বা এনেকুৱা মই আপোনাক এটা সুধিছোঁ বাচ্চাটা কিয় পাপা হ'ল বাচ্চাটা কিয় পাপা কি কি ভালকৈ সুধি বাচ্চাটা কিয় পাপা আপোনালোকে জানেনে আপুনি জানে নিজৰ পেট পোহা বাচ্চাটা কিয় পাপা কিয় কচোন নাজানে কাৰণ বাচ্চাটা মোৰ চুলিয়ে নাই আমাৰ ইয়াতে আমাৰ কওকচোন বাচ্চাটা চাপ মণিটো কিয় চাপ সিহঁতৰ মই বংশটো আগতে খুচৰি ল'ব লাগে কোন ওখ কোন চাপ নহয় নহয় মানে মাকে বাপেকে দুইটাকে সমান মৰম কৰে যে বাচ্চাটা চাপৰ মণিব বাঢ়ে বুলি মাকে কৈছে তোৰ বাঢ়িব নালাগে থৈ এইখিনিতে কিন্তু বিশেষভাৱে ধন্যবাদ দিব লাগিব চৰাইবাহী সমিতিক যে ইমান এটা সুন্দৰ পৰিৱেশৰ মাজত আমাক আমন্ত্ৰণ জনালে আৰু এইখিনিতে বজালে ভালকৈ বজালে থেংক ইউ আৰু চবতকৈ ভাল লাগে মেক্সিমামে বাই ফোন কণ্টেক্ট কৰে আমাৰ লগত আমাৰতো এজন এয়া থাকে ন তেওঁলোকক যোগাযোগ কৰিলে তো ভাল লগা কথাটো তেওঁলোক নিজে যে আমাৰ ৰেঙনিত গৈ আমাক মানে নিমন্ত্ৰণ দি আহিছে তেনেকৈ ক'লে অকণমান ঘৰুৱা লাগে আজি পল্লৱৰ ঘৰত সোমালোঁ ইমান সুন্দৰকৈ মানে আপ্যায়ন কৰিছে ধূপ চাকি জ্বলাই গামোচা পিন্ধাই এনেকুৱাবোৰ পাই থাকে তথাপিও মৰমটো দেখিলে আৰু এইটো মৰম মই সঁচাকৈ কৈছোঁ আপোনালোকে আমাৰ বেলেগ কিবাও চাব বেলেগ জেগাত কওঁ নেকি শুনিব ক'তো এনেকৈ নকওঁ চব জেগাই ভাল লাগে কিন্তু মৰিগাঁৱত মই ভাবোঁ অকণমান পাৰ্চেণ্টেজটো অকণমান মণিপুৰ মাজত যিটো আছে মৰিগাঁও গাঁৱৰ ৰাইজৰ লগত মোৰ সেইটো আছে চৰাইবাহী থেংক ইউ চৰাইবাহীলৈ ঢেৰ মৰম আৰু মণি নাই কাৰণেহে চৰাইবাহী ৰাইজক মই কিবা এটা মানে দিছোঁ আৰু বাৰু যোনে যোনে ভাল পাইছে দিয়াৰ কাৰণে মই মণিপুৰৰ হিচাপটো দিমগৈ এতিয়াতো ল'ৰা ছোৱালীবিলাক এইখিনিতে মই এবাৰ আমাৰ লগত ব্যক্তিগতভাৱে সহায় কৰা মোৰ বন্ধু পৰাগ আহিছে মোৰ ককাইদেউ জিতুদা আহিছে আছে নেকি ওচৰত আমাৰ ফেন ক্লাবৰ অঞ্জন আছে ৰঞ্জু আছে এয়া অঞ্জন এইখিনিতে আছে আমাৰ ফেন ক্লাবৰ মেইন মানুহ আমাৰ ৰঞ্জু ক'ত খাই ৰঞ্জু আছে কুঞ্জ আছে আৰু এই জিতুদা আছে মই দৌৰা দৌৰিতে মানে ড্ৰেছটো লগাব নোৱাৰিলোঁ যে জিতুদাকে পেণ্টটো পিন্ধাই আনিলোঁ অৰূপ আছে অৰূপ ক'ত আছে ৰক্তি আমাৰ গোটেই ল'ৰাখিনি আছে পৰাগক মাতিছোঁ মই বন্ধু এই পৰাগ আছে আৰু মই কৈছিলোঁ না এতিয়া মোক গোটেই মানুহে বেহাৰবাৰীৰ পৰা চিনি পায় কিন্তু মোৰ আকৌ প্ৰভু কিবা ফেন ক্লাব এটা মৰিগাঁৱতে আছে চাওক আপোনালোকে আৰু মই এইটো কথা নিশ্চয় কম যে চিৰিয়েলত এই কথাখিনি চৰাইবাহী মৰিগাঁও থেংক ইউ বোলে হৰি মিলাই ইতিমধ্যে আপোনালোকে আজি বনাই অনুষ্ঠানৰ যি কৌতুক অভিনেতা তেওঁলোকে অভিনয় কৰা মাননীয় ডাক্তৰ শৰ্মাদেৱ আৰু মোহনৰ অভিনয় কৰা মাননীয় ডিজিটি কেন্দ্ৰৰ অনুষ্ঠান ইতিমধ্যে উপভোগ কৰি আছে আপোনালোকে সহযোগিতা আগবঢ়াব তেখেতলোকে আৰু অনুষ্ঠান আপোনালোকে আগবঢ়াব এইটো আপোনালোকে ভাল পাইছেনে আপুনি খোলা পাওঁতে সম্ভাৱনা জনাব বিচাৰিছোঁ তেখেতক মাননীয় শ্ৰী ডাক্তৰ শৰ্মাদেৱ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব সাংস্কৃতিক উপসমিতিৰ সভাপতি মাননীয় জয়ন্ত কুমাৰ নাথদেৱে এয়া মাননীয় শ্ৰী ডাক্তৰ শৰ্মাদেৱক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে উপসমিতিৰ সভাপতি মাননীয় জয়ন্ত কুমাৰ নাথদেৱে আৰু এখন চেলেঙে সম্বৰ্ধনা জনাব কলেজৰ সমিতিৰ সদস্য মাননীয় দিলীপ নাথিক তথা প্ৰাক্তন সাংস্কৃতিক প্ৰকল্পৰ নাথ মন্দিৰৰ সম্পাদক এয়া দিলীপ নাথদেৱে এখনি চেলেঙে সম্বৰ্ধনা জনাইছে ইয়াৰ পাছতে আমি মোহনৰ অভিনয় কৰা মাননীয় ডিজিটি কেন্দ্ৰক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ তেখেতক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব